উফ ৰাম কি হ'লে মাই মই বৰ বেয়াকে মাৰলো নেকি এতিয়া দেখোন এওঁ গম পালি মোক দেখোন কোবাই পিঠি পাবো কিনো হ'লে নেহি কিহত পড়লো অ' আই বিস্কুটৰ বাহা কি কৰবা মোক কোনো কি চুতা কৰা খাইছিল মাৰবা লাগি বড়িটো একেবাৰে বহুত গাঁও ঘূৰি ফুৰে আমাৰ বড়িটো একেবাৰে বহুত মানে ফুৰি বৰ ভাল পাব ঘৰত নাথে একেবাৰে কাম বনৰ কোনো চব কাম ময়ে কৰিব লাগে তাই একোৱে নকৰে এই ঘূৰি ফুৰে জিবাৰী শুই থাকে আৰু টাইমত ভাত পানী চাহ তাহ দিব লাগে বুলি খবৰ নাপৰে এনেকুৱা মানে বৈজাত কি ক'বা যি বিয়া কৰে আনলো আজিকালি একোতো কবা নৰিয়া কলিয়া এখন লাগি যাব সেইকাৰণে একোৱে নকওঁ নিজৰ বোৱাৰীৰ কথা কৈ আছা নে তাৰপিছত আকৌ মই সহ্যটো নাযায় মইতো কবাই লাগো এতিয়া শুই থাকবাও নহয় বোৱাৰী এই উঠো আচল বোৱাৰীটো সেইটো চবৰে দে কৈ তুলি নুঠি হ'ব এতিয়া আকৌ চবখিনি ময়ে কৰিব লাগে বোৱাৰীটো এই বাংবাংকে ৰাতিপুৱা গা চা ধুই কিবা অকণমান খাই ঘূৰি ফুৰে চব ৰন্ধা বঢ়া থাকিব নোৱাৰি আমিয়ে কৰোঁ এতিয়া মানে সেনেকুৱা হৈছে কৈ যায় আকৌ গিৰিয়েকে আহি টাইমত ভাত নাপাব কিবা আমি এটা বহিলো ভালে কৈছা দে মইতো কৈ বিচাৰি বিচাৰি আহিছো ভালে হৈছে দে ভালে হৈছে বোৱাৰীটো এতিয়া চাহ পানী দিব লাগে এতিয়া ক'ত পৰি আছে যায় হ'ব দে তামোলকে খা অলপমান এতিয়া বোৱাৰীটো আহিলে ভাল আছিল এতিয়া কোনফালে গেল এতিয়া আমাৰ চাহ বনাব যাম এতিয়া আকৌ পাকঘৰত বা চেনি বিস্কুট আছে নে নাই আকৌ নিমখীয়া চাহ দিবও বেয়া লাগে আমাৰ আকৌ বোৱাৰীটো এটা গুণ ভাল ক'ৰবাত গেলি থৈ যায় আমাৰতো নকওঁ সেই টুকুৰকে বাহিৰ হয় তাৰমানে মানুহ একেবাৰে টুকুৰকে বাহিৰ হয় সেই একেবাৰে চেৰি পেলাই ওলাই আহিব কৈ দিবিচোন কৈ আহিলে ক'ব লাগিব চব একে দে আমাৰতো এতিয়াও ঘুমাই উঠাই নাই এই দুবেলিয়াই ঘুমাইছে খবৰে পোৱা নাই মাতি থাকি 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 মই ওলাই আহিছো কাৰবা কথা কৈ আছে বুঢ়ীটো কম বস্তু নহয় এইটো কি বস্তু কেইটা বা লগ লাগছি উফ ৰাম এই বুঢ়ীটো কম বস্তু নহয় ইফালৰ পৰা আহিও লগাব ইফালৰ পৰা আহিও কাপোৰযোৰ পিন্ধোতেও বুঢ়ী চকুত লাগে এতিয়া বুঢ়ীৰ নিচিনাকে মই থাকিলেহে হ'ব এই বুঢ়ীটোক দিবা লাগব এনেকে নহ'ব কাৰ ঘৰত যায় তাৰ ঘৰত যায় কথা লগাই ফুৰে বন্ধনৰ পইচা দিবা মই আকৌ কিবা মোৰ কথাহে কৈছা এতিয়া দেখে না এই মুচন একো কবাই নোৱাৰি খেতি আপন চিনাকাত খুব খাই আহে কবাই নোৱাৰি ভাল বেয়া ডাঙৰ সৰু নামানে এতিয়া তাই কথা কব বুলি এতিয়া কাজি দেখে না নাই একো কবাই নোৱাৰি আহিলে লগাই দিম একেবাৰে সেই ঠাণ্ডা নাথৰাই দিয়ে কিলাবা দিব কবি নকোৱা নহয় ইমান ওপৰত উঠি যাবা তাকাতো ইমান ওপৰত উঠি যাবা নৰি নহয় বাইদেউ কি হৈছে আপোনাৰ ইমান হুলি হৈ আছে ৰাস্তাৰ পৰা পাই আছো কি কবি আৰু মানুহ এটাৰ লগত দুটা লগ হ'লেও কিবা কিবি কথা ওলাই থাকে না তাৰপিছতে ময়ো আহি পালো আকৌ এওঁ আহি পালা আহি পাই ক'লা মোৰ মুখতে এটা অকণি চাইচোন বুলি ক'লা বহিলো বহুতে দুখৰ কথা ওলাই নহয়ে ভাই ঘৰৰ কথা ওলাওঁতে আৰু কি কবি আৰু সেই বোৱাৰী বেটী ঘৰত আচলতে ফুৰিব আহিবা নালগে আমাৰ এতিয়া বয়স হ'ল কাম বনো নাই ইঘৰ আহো লাগে পিছে আহিলো ভাবে বোৱাৰীকেইটা বোৱাৰীৰে কথা খুচৰি থকা বুলি ভাবে নেকি একে চব জগাই উঠি ভাই কোনে বোৱাৰীটো তাইৰ কথা কৈ থকা বুলি ভাবি আছে এওঁ ক'লা কথা ভাবিলা কিনা তাইৰে কথা কোৱা বুলি আজিকালি একো কবাই নোৱাৰি সিহঁতে ভাবে আমাৰে কথা কৈ থকা বুলি সেইকাৰণে আজিকালি মানুহ আহিলো মানে দিগদাৰ আজিকালি সেইকাৰণে বুঢ়া কেইটা ভবাই নোৱাৰি ক'তোৱে নাযাওঁ এই মানুহ বেয়া পাই বুলিয়ে হয় দে গহানি লগ বন্ধুৰ লগত লগ হবাও নোৱাৰি একেবাৰে বা জানো আমি ধৰি আনা বান্দৰহে গোটাই এইখন সংসাৰখন আমি এনেহে কৈছো
এই বুঢ়া হৈ আহিছো মানে চবৰে মোৰো এটা ল'ৰা আছে, কি হ'ব আগত যাই। পাবি 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 আমি যেনেকুৱা পাইছো এই হৈ যাব তই চিন্তাই নকৰিবি এতিয়া থকা দিনকেইটাই খাই থাক ঠিকছে তাৰপিছত আৰু বেলেগৰ হাত পৰলি চব চেচ হ'ব এই মতাটোই হৈ থকা দিনকেইটাক লাগি খাই থাকা খাই থাক তাৰপৰা আৰু হয় নহয় গুৱাহাটী হয় দে আজিকালি তিনিটা চাৰিটা মাইকী লগ হ'বাই নৰা বুঢ়াকেইটা লগ হ'লে সিহঁতৰ হাহাকাৰ লাগি যায় হয় দিয়ক। এই মানুহনো লগ হ'ম কেতিয়া হে এই কৰোণাৰ দিনকেইটা মানুহৰ ওচৰত যাবাই নোৱাৰি হে তাৰপিছত এতিয়া আকৌ লগ হ'লি বৰি বেটিয়ে বেয়া পায় হে আৰুনো কেইটা দিন থাকিম কোনোমতে ভগৱানে লাহেকৈ আঁতৰ কৰি নিলি ভাল পালোঁ হয় সেইটোৱে হয়। কি কৰিব কৰোণা বেমাৰেও খাই মাৰছে কত বেমাৰ মানুহকে বহুত ইমান মানুহ মৰিলে কালি কালি। কিমান মানুহ মৰিছে আৰু এইটো অকণীয়া সন্ধিয়া বোলে লাহেকৈ ঐ বেয়া নাপাবি চাহ কাপ পকাই খাব আহিছো নাপাম দে তই কথা কৈ থাকিলেহে ভাল নালাগে বৰিয়াক বিলাকৰ কথা। নাই দে কমিলা তোৰ কথা কবা তোৰ গুণৰ কথা কবা নাই দে নাই দে নাই বেয়া চেয়া নাপাবি আমি সেই মাৰাক ধৰিহে আহি আছো এই মাৰা একেলাই আমাৰ নাই কম বস্তু নহয় আৰু ঘৰে আমাৰ বোৱাৰী বৰিয়ালে। লগে ফুৰাই আছে। বেয়া পাই লাভ নাই যাই যি স্বভাৱা কবা নালাগে নহয় এনেকা বৰিয়াকৰ বেয়া কথা। কথা কোৱা নাই কম বস্তু নহয় দুটা। একো বেয়া কথা কোৱা নাই ভালে কথা কৈছে ভালেই কথা কৈছে। দেখিছে না চট চটে গৈছে আজিকালি আকৌ কবাই নৰা কবাই নৰা পালি আমিও গালি খাই আমিও কুকুৰা খাই মৰিব লাগব যাবাই লাগব দে সোনকালে এই দে যাওঁ দে যাওঁ দে মানুহ আহিলেও এনেকা কয় আমি কেনেকা বহি থাকিম। কথা বাদ দি আহিবি একো নহয় মই থাকালৈকে আহি থাকিবি এতিয়া আহি ভাল লাগে ন দুখৰ লাগি খাবা নাহো নহয় কিবা এটা ভাল বেয়া খবৰহে ল'বা আহো সেই বুলি আৰু এনেকুৱা আমাৰ ভৰি এনেকুৱা নহয় আমি নহ'লেও আমাৰ বোৱাৰী এনেকুৱা নকৰে সেই ধামালকে তয়ে যাবি আমাৰ ঘৰত তয়ে যাবি আমাৰ ঘৰত আমি আৰু নাহো দেই সঁচাই নাহো এই তাই গাড়ী কৰিব লাগব ৰ মিঠা মিঠা লাগছি গোটাই হয় দিয়ক বেছি মিঠা গৈছে। মিঠা বেছি হৈছে ঐ কাজিয়া চাজিয়া নকৰবি গুৱাহাটীত যাওঁ দে বেয়া চেয়া নাপাবি এই গিৰস্তি একেবাৰে ধ্বংস উঠাই দিছে তাই আমাৰ বিচাৰে বেলেগ বাৰী এনে নহয় বাঢ়ি চোতাল খাব লাগে বাঢ়ি বাচন মই ধুব লাগে একো এটা নকৰে দং দংকে দুৱাৰো ঘূৰি ঘূৰিব ঠাণ্ডা ভাতকেইটা আহি পেলাই খাবি আৰু বাংগাংকে ঘূৰি পেলাই আৰু আজি লগাই দিম লালাৰে মানুহ এটা নাহে চব ধ্বংস উঠি গেল তোৰ লগতহে আহে মানুহ তোৰ কাৰণে নাহে নহয় মোৰ লগ মোক ঘৰত আহিবয়ে মই কেনে যাম মোৰ ঘৰত মোক আহিবয়ে আকৌ মই সিহঁতৰ ঘৰত গেলি মই চাহ পানী দিব তই দেখোন মানুহ আহিলে একেবাৰে ভাঙা মাছে মুখখন কৰা আৰু মানুহকেইটা খেদা আহিলে কৰি দিছা ধ্বংস উঠি গৈছে থাকিবি একো এটা কাম বন নকৰবি মই লগাই দিম তোৰ লালাৰে গাঁৱৰ মানুহৰ ঘৰে ঘৰে গেলিয়া মানুহ মৰম কৰিব মানুহ আহিলে তই ভাঙা মাছি কৰা মুখা কোনে ভাল পাব খাব যাওঁ নাই খুৱাব লাগব গম পাইছা তই কৰি খোৱা নাই তই মাত্ৰ একাপ চাহ বনাই দিছা সুধা চাহ তাতো ইমান অহংকাৰটো মই গেছ জ্বলি পেলাই মই চাহ বনাই দিম মোৰ লগৰ লাৰিমে মোৰ গিৰস্তি তোৰ মোৰ গিৰস্তি মই গেছ জ্বলাম আৰু মোৰ লগ বন্ধু আলি মই চাহ ভাত চব দিম দিবিচোন কালি বা মানুহ মাতি আনি ভাতো খুৱাম নিজে খুৱাবি মোৰ মোৰ গিৰস্তি
কৈছে মোৰে কিবা গম পাইছা তই কিয় ইমান কৈ আছা হে কিহত ঐ আই বিস্কুটৰ বাহা কি হলে বুঢ়ী মাই মাই বুঢ়ী মাই মাই ঐ কালেৰি বুঢ়ীটো মাই নাম কি হলে আজি খালা আছো দে পানী অকণমান মাৰি মাই মাই মই ক'ত আছো এই ভগৱান বুঢ়ীটোৰ কিবা হলে নেকি কি হ'ল ক'ত আছো মোৰ কেনেকে কি হ'ল মই নিজে ক'ব নোৱাৰো কি হৈছে মোৰ কি হৈছে ক'ব নোৱাৰো কোনাই তই মই তোৰ বৰিয়ালা কোনাই তই মই চিনি পোৱা নাই কি চিনি পোৱা নাই চিনি পোৱা নাই মই এতিয়া কেনেকে ঘৰত যাম ভগৱান এতিয়া যে আমি কাজিয়া লাগি আছিলো মই চিনি পোৱা নাই কোন তই মোৰ এটা লিকিৰা আছিল নহয় লিকিৰাটো বা ক'ত আছে কি কথা কি বাৰ্তা এই ভগৱান ক'ত আছো তই দেখোন ঘৰতে আছা হে মোক ঘৰক লৈ বলছো কোনে পাৰা কি বকবাদ বৰিয়ালা এতিয়া কাজিয়া লাগি আছিলো কোন তই বৰি ধৰি মই নাজানো মই তাই ফালে ঘৰত যাওঁ ৰহাই ৰহাই মাই ৰহাই আজি কোন খালা চবে মাই ৰহাই ঘৰত যাওঁ কোনে মাতি আছে পিছত ৰখি আছে যাওঁ সিহঁতে জানো ভাবছিল মাইকক কক গেল বুলি ঘৰত যাওঁ কি হবই দেহি মাই তই ঐক্য নকৰিবিচোন আজি মোক মাৰব ইতা নামাৰে মই ঘৰত যাওঁ ঘৰত ৰখি আছে ঘৰত যাওঁ শুনছো আজি তাৰমানে তই মানে কুৰমা খাৱা আহিছা হা তই বায়েৰে ঘৰত তাৰমানে মই বায়েৰে বৰিয়াক যি তই এতিয়া তাতে বিচনাখনত যা শুই থাকগে যা ঘৰত যাওঁ যা ৰাম কি হলে মাই মই বৰ বেয়াকে মাৰলো নেকি এতিয়া দেখোন গম পালি মোক দেখোন কোবাই পিঠি পাবো কিনো হলে নেহি কিহত পড়লো আই বিস্কুটৰ বাহা কি কৰবা মোক কোনো কি চুতে খৰে খাইছিল মাৰবা লাগি হে পৰবো আজি মোক বছে দিয়া কিবাকে ভয়ো লাগছি বা কি কৰব আজি মোক বাহিনী চাহিনী চাৰেহে নেকি পিঠি বেদ বেদিয়া কৰব মোক কলা কলা ময়ো শুনবা লাগি ধৈৰ্য নাই নে ঘৰতে যাওঁ